সকলোকে গুড মৰ্ণিং। তো আজি 15 আগষ্ট, সকলোৱে জানে আজি কি, আজি স্বাধীনতা দিৱস। তো আজি এনে অলপ ওলাই যাওঁ বুলি ভাবিছোঁ, মানে বেলেগ একো নহয়, এনে ওচৰতে এনে ওলাই যাওঁ স্বাধীনতা দিৱস বুলি। তো মূলত প্ৰাণজিৎ সি আহি আছে, অলপ টাইম ৰহ। আপোনালোক সকলোৱে জানে 1947 চনৰ 15 আগষ্টৰ এই দিনটোতে আমাৰ দেশখন অৰ্থাৎ ভাৰতখন স্বাধীন হৈছিল, মানে ইংৰাজৰ হাতৰ পৰা মুক্তি লাভ কৰিছিল আৰু। তো ইয়াৰ বিষয়ে ইমান নকওঁ, কাৰণ সকলোৱে স্বাধীনতা দিৱস কিয় পালন কৰা হয় এই সকলোবোৰ আগৰ পৰা গুৰিৰ পৰা আগলৈ জানেই। তো মই ইয়াৰ বিষয়ে কৈ নাথাকোঁ আৰু। তো পোনপ্ৰথমে আমাৰ দেশখন স্বাধীন কৰাৰ কাৰণে যিসকল বীৰ শ্বহীদ জোৱান আৰু নেতাসকলে নিজকে বলিদান দিলে, তেওঁলোকক প্ৰথমে মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলিৰ লগতে চেলুট জনাইছোঁ। কাৰণ তেওঁলোকে নিজৰ যদি আত্মবলিদান নিদিলে হয়, তেতিয়াহ'লে আজি আমি ইংৰাজৰ হাতত থাকিবলগীয়া হ'ল হয়। তো পোনপ্ৰথমতে সকলোকে চেলুট। ইয়াতে আৰু দেৰি কৰি নাথাকোঁ, তো ওলাই যাওঁ অলপ। তো আজি মই লৈ আহিছোঁ ফাদাৰৰ এইখন, মানে স্কুটিখন এভিয়েটাৰ, এইখনতে যাম দুটা। তো মই গাড়ী চলাই আছোঁ, তো ভিডিঅ' কৰিব নোৱাৰিম, এনেই অলপ দেখাই দিছোঁ। বৰ্তমান আমি যাই আছোঁ মই আগতে পঢ়া স্কুলখন, মানে দাই হায়াৰ ছেকেণ্ডেৰী স্কুলত। মানে আমি বৰ্তমান পঢ়ি থকা কলেজখন আমাৰ ঘৰৰ পৰা অলপ বেছি দূৰ হয়, তো তালৈ নাযাওঁ। তো এতিয়া আমি আগতে পঢ়া স্কুলখনতে স্বাধীনতা দিৱসৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰোঁগৈ। আমি যাই পোৱালৈকে প্ৰগ্ৰেম থাকে নে নাথাকে নাজানো বাৰু, কাৰণ আমি ওলাওঁতে অলপ দেৰি হ'ল আজি। তো হ'লেও যাই চাওঁ। পোনপ্ৰথমে সকলোকে চৰি, কাৰণ মই মানে যোৱা 8টানিত হেলমেটটো ল'বই পাহৰি গ'লোঁ। তো হেলমেটটো পিন্ধা নহ'ল, একো কথা নাই, ওচৰৰে মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান দূৰ হ'ব। তো যাওঁ আৰু, বেলেগ ক'তো নাযাওঁ তেতিয়া। তো এনেকৈ আমি পৰা বিদ্যালয়খন আহি পালোঁ। স্বাধীনতা দিৱস বুলি আমাৰ আগৰ স্কুলখনতে আহিলোঁ, মানে আগতে পঢ়া স্কুলখনত, কিন্তু শেষে হৈছে প্ৰগ্ৰেম। হ'লেও আমাৰ দেশৰ কাৰণে শ্বহীদ হোৱা বীৰ জোৱানসকলৰ কাৰণে এটা চেলুট দিলোঁ। তো এতিয়া ঘৰতে যাম আৰু, বেলেগ ক'তো নাযাওঁ, কাৰণ চবতে প্ৰগ্ৰেম কিজানি শেষে হৈছে, যিহেতু বৰ্তমান কৰোণা কাল, ক'তো ইমান ডাঙৰকৈ প্ৰগ্ৰেম কৰাই নাই। তো ঘৰতে যাওঁ অলপ। ভাবিছিলোঁ কি প্ৰগ্ৰেম পাম, কিন্তু আমাৰ তাতে যোৱা আজি অলপ দেৰি হ'ল, মানে ঘৰৰ পৰা ওলাওঁতেও দেৰি হ'ল। হ'লেও তাতে গৈ ছাৰ বাইদেউসকলক অলপ মাতি পেলাই ছাৰ বাইদেউসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ, লগতে খবৰ খাতি ল'লোঁ। তো এতিয়া পুনৰ ঘৰত যাই আছোঁ। তো আজি ভিডিঅ'টো ইমান দীঘল নহ'ল, মানে একদম ছুটি ভিডিঅ' বনাইছোঁ, স্বাধীনতা দিৱস উপলক্ষে, মানে ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল ভিডিঅ'। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো পুনৰ সকলো বীৰ শ্বহীদ জোৱানক চেলুট দি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈ টাটা বাই বাই।